জানাসকলে জানিব 90s এটা ফিলিংছত চিনেমাখন মুক্তি লাভ কৰিলে আমাৰ গাঁৱত বা বস্তাও নাই সেৱা খুটি পাই লৈছে এইফালে চকী নিজৰ চকী মানে বহা এখনৰ নামত 1 টকা খৰচ নাই হোৱা এই আগতে 400-500 টকা তেনেকুৱাকৈ আহিছিল চিটি ভাড়া লৈ আহিছিলোঁ কোচকাটি গাঁৱৰ নাগৰিক তেওঁলোকে চিনেমাখনৰ যি পোষ্টাৰ লৈ খাৰা হৈ আছে এচাম ৰাইজে যেনেকৈ থিয়েটাৰ চাই তেনেকৈ ইয়াত টুল লৈ এয়া খুলি দিলে পুৰা ডাইৰেক্ট এয়া কৰ্মচাৰীবৃন্দ লাগি আছে বিশেষভাৱে আমাৰ ব্যৱস্থাপনাত অভাৰ এক্টিং কয় এইটো তিনিআলিতে দেখুওৱা হ'ব আমাৰ মানে টিপালখন তৰা হৈ গ'ল এতিয়া বেক চাইডত বগা কাপোৰ স্ক্ৰীণটো তৰি পেলাই ইয়াত প্ৰজেক্টৰ দি দেখুওৱা হ'ব CD ৰঙিল টিভি বহুতে নাজানে বহুতে দেখা নাই আজি দেখুৱাম লৈ চাব পাৰে ৰাতি যদি বৰষুণ আহে ঠিক আছে ডাইৰেক্ট ড্ৰেছ পাতি কোৱা হৈ গ'ল আৰু ইয়াত গাড়ীখনত চাওক গোটেই বক্স আৰু জেনেৰেটৰ মানে হণ্ডা মেচিন ভৰাই লোৱা হ'ল বহাগৰ জোনমণি চাই লওক মুঠতে আজি যিটো ফিল পাব এইটো আমাৰ পুৰণা জেনেৰেশ্যনৰ মানুহখিনিয়ে 90s মানুহখিনিয়ে পূৰা ভালকৈ বুজি পাব হিন্দীয়ে কুকু বুলি প্ৰথমতে গালি দিছে এখন আমাৰ থিয়েটাৰ ৰাস্তা পুৰা ফিনফিনীয়া কৰি পেলাইছে অলপ পানী হৈ আছে কোনে মুতিলে গৰুৱে একো নাই আশীৰ্বাদ এইখিনি ন' প্ৰব্লেম এইখিনিতে আমাৰ গোটেই মানে বস্তা চস্তা পাৰ হ'ব টিপল পাৰ হ'ব এতিয়া বগা কাপোৰখন মাৰি দিয়া দায়িত্ব দি আছোঁ এতিয়া বাঁহ দাঙি আছোঁ বাঁহ দাঙি থকা কাৰণটো হ'ল কি হেলোজেন ফিটিং কৰিব লাগিব লাইট এইফালে থাকিব জেনেৰেটৰ সেয়া আমাৰ মাইকমেন সেয়া কৰিছে এইটোতো চাউণ্ড বক্সটো ইয়াৰ পৰা প্ৰজেক্টৰটোও যাব প্ৰজেক্টৰ বহাবৰ কাৰণে তেলৰ দাম এটা লৈ আহিছোঁ বৰতাই মই আমাৰ পৰ্দা বাগৰি পৰিলে দামৰ ওপৰত দুটা মানুহ ধৰি আছোঁ এটা ওপৰত গৈ হোৱা বান্ধি আছে দৰ্শক এয়া হৈ গ'ল চেছ হ'ব হেৰি হ'ল আৰু 1-2 ঘণ্টাৰ পিছত এয়া মানুহ পূৰা ৰেডি হৈ আছে মানে যিটো গৰু বিহুৰ যিটো 100 এবিধ শাক খাই ল'লে পিছফালে আমাৰ চিনেমা হলৰ যিটো স্ক্ৰীণ কাপোৰ আমাৰ লোকেল চিনেমা হল পূৰা তিনিআলি আপুনি যদি চাই এফালে তিনিআলি এটা আলি এফালে এটা ৰাস্তা আৰু এফালে আমাৰ গাঁৱৰ ভিতৰলৈ যোৱা ৰাইজ আছে ইয়াতে ৰখি আৰু বহুত মানুহ হ'ব মই গোটেইখিনি দেখুৱাম ফাৰ্ষ্ট টাইম হয়তো এইটো মানে এনেকুৱা টাইপৰ ভিডিঅ' দেখি আছে এইখনেই আজি মানে প্লে' হ'ব চিনেমা হলত চাব লগা হ'লেগৈ 150-200-250 টকা পইচা দিব লাগিব এই চিনেমাখন ইয়াতে আমি যেনেকৈ আগতে জানমণি অঞ্জনা ওলাওঁতে যেনেকৈ দেখা পাইছিলোঁ তেনেকৈ আপোনালোকে দেখা পাব মানে তহঁতে দেখা পাবি আমাক প্ৰথমে দেখুৱাব অসমৰ প্ৰথমখন গাঁও যিয়ে বহাগৰ জোনমণি এই চিনেমাখন আজি প্ৰথম দেখা পাব আৰু আমি ইয়াত যি ব্যৱহাৰ কৰিম সেই ব্যৱহাৰটো মেছেজ গুচি যাব গতিকে আমি প্ৰত্যেকে আমি চিনেমাখন চাম আনন্দ কৰিম হাঁহিম নাচিম যি কৰিম কিন্তু হাই কাজিয়া বা বিশৃংখল যাতে নহয় চবকে অনুৰোধ কৰিছোঁ দেই এওঁলোকে আমাৰ গাঁওখন ভাল পায় সেইকাৰণে আহি পেলাই এখন দেখুৱাইছে আজি ফ্ৰীতে কোনেও একো দিব লগা নাই আমি খালি চাব লাগে হাই কাজিয়া যাতে নহয় মই কৰজোৰে অনুৰোধ কৰিছোঁ আমাৰ বেলবৈ কোচকাটি বা এনেকৈ আলহীও আছে 2-এখন গাঁৱৰ গতিকে আমি চবেই মিলিজুলি চাম ফটোখনত চবেই দেখি আছে জানমণি আছে সেইফালে নিৰ্বাণ আমি যাক কানাই বুলি আগতে ভিচিডিত দেখিছিলোঁ এতিয়া গুঞ্জন আছে জানমণিখনত ওলাইছিল জুবিন দা আছে এইফালে ফটোত আজি ৰিলিজিং যিহেতু ডেট চিনেমাখন পোষ্টাৰখন লৈ ৰখি আছে আমাৰ গাঁৱৰে যিসকল আমাৰ নাগৰিক আছে এইটো আমাৰ লাফুৰাই হেৰি কওক ন ধুনীয়াকৈ হেৰি কৰি আছে ফুলাম গামোচা আদৰণি জনাব এতিয়া এখন ধৰি থাক খালি ধৰি থাক দেই এয়া লিণ্ডন কলিতা যিয়ে চিনেমাখন লাখ টকা খৰচ কৰি পেলাই বনাইছে দেই আৰু তেওঁ কৃপাতে আজি আমি চাম লগতে আছে গ্ৰাফিক্স ডিজাইনাৰ আছে আমাৰ দেবু আছে আমাৰ পেহা আছে দে পেহাই দিব এখন ফুলাম গামোচা চম্পক শৰ্মা যিয়ে মানে চিনেমাখন হওঁতে কিবা বস্তু বাহানি গোটাই দিয়া ক্ষেত্ৰত সহায় কৰিব লাগে ন তেওঁৱে আৰু আমাৰ কাকতি বুলি ভাইটি এটা আছে ভাই মৰম দিব ফুলাম গামোচা বিহু বুলি আজি গৰু বিহু তেওঁলোকক আমি ফুলাম গামোচাৰে আদৰণি জনাইছোঁ বহাগৰ জোনমণি আমাৰ পিছফালে যিমানবিলাক খাৰা হৈ আছে আমাৰ গাঁৱৰ নাগৰিক কোচকাটি গাঁৱৰ নাগৰিক তেওঁলোকে চিনেমাখনৰ যি পোষ্টাৰ লৈ খাৰা হৈ আছে গোটেইসকল আৰু ইয়াত প্ৰযোজকে এতিয়া বন্তি প্ৰজ্বলন কৰিব আপোনালোক বহি আছে আমাৰ দৰ্শক মণ্ডলীবোৰ আৰু আমি আগতে যেনেকৈ জানমণি আমাৰ যিবিলাক চিনেমা আছিলে যতীন বৰাৰ নায়কৰ পৰা আৰম্ভ কৰি হিয়া দিয়া নিয়া যেনেকৈ চাইছিলোঁ তেনেকৈ
চিডিখন নাই, ৰঙীন টিভি নাই, কিন্তু আজিৰ নিচিনাকৈ যেনেকৈ চিনেমা হলত চাই ছেইম, খালি ওপৰত আমাৰ হেৰি নাই, টিপাল নাই, একো নাই। আমি ধুনীয়াকৈ চবকে দেখুৱাইছোঁ। আমি চবেই এতিয়া কি হৰিধ্বনি দিম নেকি? হৰিধ্বনি আমাৰ যেনেকৈ শুভ কাম এটা কৰিব যোৱাৰ সময়ত আমি হৰিধ্বনিটো দিম। তাৰ লগে লগে আমি লাভুৰ কাৰণে লাভুৱে নাৰিকলটো ভাঙিব, তাৰপিছত আমি সকলোৱে একেলগে নাৰিকল ভাঙাৰ সময়ত আমি হৰিধ্বনিটো দি দিম। ঠিক আছে, আমি প্ৰডিউচাৰ একেলগে নাৰিকল ভাঙিম। নাৰিকল ভাঙি দিয়ক, নাৰিকলটো দি দিয়ক। মহাই ফালে যাচোন। চবেই হৰিধ্বনি দিব দেই একেলগে। এতিয়া আমি চিনেমা চাম দেই, ডাইৰেক্ট চিনেমা চাম, আৰু যাৰ যাৰ হাতত পোষ্টাৰ কেইখন থাকিল ল'ব পাৰিব দেই। ফালিব নালাগে আকৌ, বুটমা চুটমা খাব নালাগে। এয়া চাওক, ৰাইজ গোট খালে আহি আমাৰ চিনেমা হলত। এয়া গোট খাই আছে চব, চাওক পুৰা চিনেমা হল বস্তা পাই আছে, আৰু টিপাল পাই, কোনোবা বস্তাও নাই, খেৰকুটি পাই লৈছে। এইফালে চকী, নিজৰ নিজৰ চকী মানে বহা এখনৰ নামত 1 টকা খৰচ নাই হোৱা, দৰ্শকে 1 টকা দিব লগা হোৱা নাই। এয়া চিনেমা ষ্টাৰ্ট হৈ গ'ল, এয়া লিংকন প্ৰডাকশ্যনৰ, আৰু এইফালে দৰ্শক পুৰা বহি আছে। এতিয়া জানাসকলে জানিব 90s এটা ফিলিংছত চিনেমাখন মুক্তি লাভ কৰিলে আমাৰ গাঁৱত। সকলোকে মানে নৱপ্ৰজন্মই অন্ততঃ এই ফিলিংছটো কেনেকুৱা হয় সেইটো বুজি পাব। আৰু এতিয়া আমাৰ ৰমেন দা, বহুতে চিনি পাব আমাৰ মৰিগাঁও মানুহ, বিশেষকৈ এফালে বৌ ধুনীয়াকৈ চাহকাপ জোতালে, এইফালে চিনেমা চলি আছে, মানে ৰমেন দা ঘৰৰ সন্মুখতে তিনিআলিটো, গতিকে চাহকাপ নিজে মাতি আনিব ধুনীয়াকৈ আমাৰ আলহীসকলক শুশ্ৰূষা কৰাৰ কথা চিন্তা কৰিছে। টোটেল এই যিটো আমাৰ কনচেপ্টটোত কোনো মানে খুব ইনভেষ্টমেণ্ট একো নাই, আমাৰ মাজতে এনেকৈ কৰি পেলাই কৰা, আৰু ভাল লাগিল। ইমানখিনি খৰচ কৰাৰ পিছতো ৰাইজক সেই ফিলটো দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু চাহটো খাই লৈছোঁ, পিছত আমি অনুভৱখিনি জানিম। দাদা মানে কোনোবাই বস্তা পাই লৈছে, কোনোবাই বস্তা পাই লোৱা নাই, তেনেকৈ চাই থাকা। এই আমাৰ খোজকাঢ়ি দৌৰি ইউথ ক্লাবক ধন্যবাদ। ক্লাবৰ মানে কথাটোত সংগতি মানে সহমত প্ৰকাশ কৰাৰ কাৰণে আজি আমি এনেকৈ দেখুৱাবৰ কাৰণে সক্ষম হ'লোঁ। চবে চাই আছে, বহুত ভাল লাগিছে। আৰু আপোনালোকেও যদি বিচাৰে তেতিয়াহ'লে নাম্বাৰ এটা আহি আছে, আপোনালোকে নাম্বাৰটোত যোগাযোগ কৰি পেলাই চিনেমাখন দেখুৱাব পাৰে। কাৰণ আমি চিনেমা হলত কেতিয়াবা যাব নোৱাৰোঁ, বা এই চিনেমাখন কৰোণাৰ কাৰণে ৰখি পেলাই গ'ল, মানে ৰিলিজ কৰিব নোৱাৰিলে চিনেমা হলত। সেইকাৰণে ক্লাবৰ হওক কোনোবা কমিউনিটি হলত মানে তেওঁ প্ৰদৰ্শনী কৰিব বুলি প্ৰডিউচাৰে জনালে। আপোনালোকে যদি বিচাৰে তেনেহ'লে আপোনালোকে লৈ যাওক, আহিব মানে চিনেমাখন দেখুৱাওক ৰাইজক। আকাশত বিজুলী মাৰি আছে, এইটো চাইছে না? এইটো চাওক, এনেকুৱা পৰিৱেশত আমি লগাইছোঁ, কোনো ওপৰত হেৰি নাই, ভগৱানক সাক্ষী কৰি, বৰুণ দেৱতাক সাক্ষী কৰি চাওক, পুৰা ফুল ফুটে চাওক, সাক্ষী কৰি এফালে আমাৰ বৰমাই ৰখি আছে। চাওক বৰমাই চাওক, কেনেকুৱা লাগিছে? কিমান বছৰ মূৰত চাইছ? কিমান বছৰ মূৰত চাইছ? 10 বছৰ, 9 বছৰমান বেছি গাভৰুতে চোৱা এনেকৈ ভাবি লওক, গাভৰুতে চোৱা। আগতে চাই পাইছিলি নে নাই? পাইছ নে নাই সেইটো ক? নাই। এইয়া এজনী নতুনকৈ জন্ম হোৱা, কিমান বছৰ মূৰত ক? 10 বছৰ পাৰ হ'ল। 10 বছৰমান হ'ল ন? 10-15 বছৰমান হৈছে দেখা নোপোৱা। কেনেকুৱা লাগিছে এনে? খুব ভাল লাগিছে। কি কথা মনত পৰিছে? আগতে কি কৰিব গৈছিলে চিডি চাবৰ কাৰণে, কচোন অলপমান। চিডি চাবৰ কাৰণে এই ৰাতি গৈছিলোঁ চিডি চাবৰ কাৰণে। আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ আছে? বহুত এক্সপিৰিয়েঞ্চ আছে, এতিয়া ভাল লাগিছে। বহুত নম্বৰ দেখা পাইছোঁ, নাইকিয়া হৈ গৈছিলে। ছাতি লৈ পেলাই বৰষুণ ধৰি আছে যে, বিজুলী মাৰি আছে, সেইকাৰণে ছাতি লৈ আহিছোঁ চাবৰ কাৰণে। আগৰ কথা মনত পৰি গৈছে। আগতে চিডি কিমানত ভাড়া অনা ৰেকৰ্ড আছে, এই অভিজ্ঞতা আছে? এই আগতে 400-500 টকা তেনেকুৱাকৈ আহিছিলোঁ, চিডি ভাড়া লৈ আহিছিলোঁ, চাইছিলোঁ, ৰাইজকত দেখুৱাইছিলোঁ ঘৰে ঘৰে। আগতে এনেকৈ চাই পাইছিলি না? এনেকৈ চাই পাইছিলি? কিমান বছৰ মূৰত চাইছ? আমি 2005 চনতে চাইছিলোঁ, তাৰপিছৰ পৰা ৰঙীল চিডি এনেকুৱা টাইপ এনেকুৱা আমি চিডি চাইছিলোঁ, তাৰপিছৰ পৰা আৰু নাই। আজি বহুত ভাল লাগিছে। জোনবাই যেতিয়া ওলাই জোনবাই আৰু জানুৱাৰী যেতিয়া লৈছিল তেতিয়া আমি চিডি চাইছিলোঁ, তাৰপিছৰ পৰা আৰু নাই। কেনেকুৱা লাগিছে এতিয়া? বহুত ভাল লাগিছে।
পুৰা বিজুলী ঢেৰেকনি এনেকৈ আগতে চাইছিল আগৰ পৰিৱেশ আমি ঘূৰাই পাইছোঁ বহুত বহুত আনন্দ লাগিছে আমাৰ গোটেই ঘৰত যাব মানে মাতি আছে চাওক এই কেনেকুৱা পালি এয়া চাওক চুল চুল লৈ পুৰা একদম এতিয়া ভিতৰত সোমাই থাকি লাভ নাই সৰু এটা আছে তই আগতে দেখিছিলি এনেকুৱাকৈ চাই পাইছিলি নে নাই পাইছিল নে নাই অঁ এয়া ৰিয়েল হয় মানে এয়া বয়সৰ ল'ৰা ছোৱালী এনেকুৱা কেতিয়াও পোৱা নাই ফাৰ্ষ্ট টাইম এইটো দেখা পাইছে চিনেমা হল গৈ পাইছ চিনেমা হলো গৈ পোৱা নাই চাওক এই চিনেমা হল কি বস্তু আজি এইটো গম পাব চাওক এইটো হ'ল এক্সপিৰিয়েঞ্চটো নিউ কামাৰে গম পাব অন্ততঃ এই ভিডিঅ'টো চাই বা আপোনালোক যিসকলে চাই আছে অন্ততঃ এইকাৰণে শ্বেয়াৰ এটা হ'ব লাগে আৰু মই ভাবোঁ যদি আপোনালোকে বিচাৰিছে এনেকুৱা এক্সপিৰিয়েঞ্চ দিবৰ কাৰণে তেন্তে সংঘৰ ল'ৰাই হওক পাৰিব মানে মোৰ মতে এই যিটো বাজেট ক'লে মই ইমান বাজেট বেছি বুলি ভবা নাই মজাকৈ পাৰিব মাতক অন্ততঃ সি বেচেৰা চিনেমা জগতটোৰ কাৰণে কিবা এটা খৰচা মৰ্চা কৰিছে ভাল হ'ব গতিকে আপোনালোকে সহযোগ কৰক তলত নাম্বাৰটো আহি আছে কথা পাতক তাৰ লগত ওপৰত বিজুলী ঢেৰেকনি মাৰি আছে পুৰা এতিয়া বৰষুণৰ বতৰে কি কৰিব আৰু মই নাজানো শেষ কৰিব দিব নিদিয়ে সেইটো ভগৱানে জানিব লাইটটো জ্বলাচোন লাইট জ্বলা মানে বৰষুণটো এইবোৰ চোৱা চিকাৰীকে মই কৰিব নোৱাৰো দেই সৰু সৰু বস্তুবিলাক সামৰি দিয়া বৰষুণৰ হালধীয়া চুইচটো অফ কৰি দিবি অলপ চাই লওঁচোন এতিয়া নকৰিবি ৰ পুৰা বেছি তই আহি বৰ ভাল কাম কৰিলি ইহঁতক শৰীৰ ধ্বনি দিব লাগে তই যা তই ভিতৰলৈ গৈ সিহঁতক শিকাই লৈ আহিছা মানে অকণমান বৰষুণে ডিষ্টাৰ্ব দিলে জোনালীয়েতো একো দুখ কৰা নাই তই ইয়াতে নাচক বা গুৱাহাটীতে নাচক বিহুহে নাচিব আমাৰ ইয়াৰ বিহু দলবোৰ গৈ দেখোন ৰাছিয়া লণ্ডনত বিহু নাচি অসমলৈ আমি বাৰু জোনালীৰ লগত অন্যায় কৰিছো নেকি কৰিছিলোঁ মইতো এই কোন পৰম্পৰাবোৰ মেলি দিয়া আচলতে এইবোৰ কোনো পৰম্পৰা নহয় মেচিনকেইটা ওপৰত ৰাইজে দেখা পাব যাবও পাৰে যাব আমি টিকি চাম লাগিলে অলপ চাপৰি যা বহি ল চিনেমা চলি আছে এইফালে বহুত দিনৰ মূৰত দেখা পাইছোঁ লিজনে এতিয়া কিবা এটা ক'ব আহিছে আমি 2-3জনমান চিনাকি মুখৰ বাহিৰে বাকী চব নতুন আৰ্টিষ্টক লৈ আমি কামখিনি আৰম্ভ কৰিছোঁ আমি চব নতুন আপোনালোকে সকলোৰে মৰমে আদৰি ল'ব এইটো আশা কৰিছোঁ তাৰ বাহিৰে চাওক ৰাইজে যেনেকৈ থিয়েটাৰ চাই তেনেকৈ ইয়াত টুল চুল লৈ চাই আছে সামৰিবা এইখিনি লাগি আছে আমি দুৰ্ভাগ্যবশতঃ আমি চিনেমাখন ইয়াতে সামৰণি মাৰিছোঁ আৰু শেষ কৰি লওঁ কাৰণ বৰষুণে পালেহি পূৰা ধাম ধুমটো কাইলৈ আকৌ দেখুৱাব লাগে ৰাইজো গ'ল ৰাইজে চাওক বহুত কষ্ট কৰি আহিছিল নিজৰ বস্তা লৈ নিজৰ চকী লৈ আধৰুৱা হ'ল তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ বিহু মাৰি দিম পিছত দিম দেই ভাল লাগিছিল নাই ভালে লাগিছিলে লৈ আছিলো বাই বাই তো কথাটো হ'ল কি এতিয়া আমি মেইন কথাটো হ'ল কি বতৰ আহি গ'ল চিনেমাখন বন্ধ হৈ গ'ল ঘূৰা ঘূৰি মানুহ হৈ গ'ল এইটো এনেকুৱা টাইপো হয় আগতে মানে এতিয়া এয়া খুলি দিলে পুৰা ডাইৰেক্ট বঢ়িয়াকৈ আমাৰ নাথু দা এয়া খালিকা আহি বস্তু লাগি আছে বিচিত্ৰ আছে সেইফালে আছে ল'ৰা এইফালে প্ৰডিউচাৰ এয়া মানে বৰষুণে বাধা বিঘিনি দিলে দেবু আছে আমাৰ প্ৰডিউচাৰ বহুত কষ্ট কৰিলে আৰু ৰমেন দা কাম কৰি আছে চাওক আমাৰ বৰতাই মেইন মানুহ আছিলে টিপালখন বৰতাই ভাগৰ আছিলে পইচা দিব নালাগে আৰু ভাড়া নাই বৰতাই খালি কিবা এটা খুৱাব লাগে হেনো এতিয়া কথাটো হ'ল কি এনেকৈ মানে আমাৰ আজি গৰু বিহু যিটো আনন্দ উল্লাস এনেকৈ পাৰ হৈ গ'ল বুলি ক'ব পাৰি বৰষুণে যদিও বিধি পথালি দিলে তথাপিও একো প্ৰব্লেম নাই আৰু
মোবাইলটো আনন্দত কি ভাঙি পেলোৱা হৈছে নুপুৰলে বিহু লাগিছে তাৰ গাত যিকিনো চবেই মানে আমাৰ গাঁৱৰ মানুহে চবেই বহুত কোম্পানী দিলে ক্লাবৰ মানুহবিলাকক ধন্যবাদ আৰু যিসকল বয়োজ্যেষ্ঠ আছিল তেওঁলোক চবকে ধন্যবাদ দিছোঁ আপোনালোকে যদি এই এক্সপিৰিয়েঞ্চটো দিব খোজে তেন্তে তলত নাম্বাৰ আহি আছে বাৰে বাৰে কৈছোঁ নাম্বাৰটোত যোগাযোগ কৰক এবাৰ সঁচাকৈ মোৰ নিজৰ ভাল লাগিল বহুত ভাল লাগিলে আৰু যিটো বহাগৰ জোনমণি টীমটো যেনেকৈ আহি গ'ল ন মই বহুত ভাল পাইছোঁ তেওঁলোকে ইমানখিনি কৰিলে ইমান লাখ টকা বাজেটৰ চিনেমা এখন ৰিলিজিঙৰ ডেটটো আমাৰ জেগাখিনি বিচাৰি পালে বহুত ভাল লাগিল গতিকে আপোনালোকেও তেওঁলোকক আদৰি লওক ভাল লাগিব মোৰ নিজৰ লগৰ ল'ৰা লিণ্টন প্ৰডিউচ কৰিছে দেবু সেই গ্ৰাফিক্স ডিজাইন চেল্ফি উঠি আছে দেখিছে বিহু পূৰা গাত এভেইলেবল বিহু লাগি আছে কিয় ফটো উঠিছে বোলে তই এনেও ন মোৰ লগত কিয় উঠিছ এনেও আমাৰ এজেট আছাম জেট এজে আছে ভাল লাগিল বহুত আৰু আমাৰ মাইকালা ক'ত এনেই আহা মাইকালাও আছে গতিকে তুমি কিবা এটা কৈ দিয়া মাইকালা মানুহ অলপ নাই চিনেমাখন ভালকৈ ৰাইজে দেখা নাপালে আৰু বৰষুণটো আহিলে সেইটো কাৰণে এনে বাকীখিনি কেনেকুৱা বাকীখিনি বহি আছে ৰাইজে বহুত ভাল পাইছিলে আজি অঁ হয় না বহুত ভাল পাইছে বিহু বুলি গোটেই তুমি কেনেকুৱা পালা মই ভালে পাইছিলোঁ বৰষুণটো আহিলে আৰু বঢ়িয়া এটা চেল্ফি লৈ পাগলা কৰি আছে অ'কে দেন বাই বাই টাটা দিয়া টাটা আৰু লাষ্টত কিবা এটা ক'ব দেবু এই অনুভৱ কি কথা ৰমেন দা আছে পিছফালে খালি বৰষুণৰ কাৰণে খালী গা আছে নেওচিও যে ইমানখিনি ৰাইজে আমাক ইমানখিনি মৰম দিলে তাৰ কাৰণে আমি বহুতখিনি ধন্যবাদ দিছোঁ গোটেই মানে ৰাইজখিনিক আজি এই বহাগত জোনমণি বোলছবিখন চাই ৰাইজে ভালেই পাইছে আৰু মোৰ ফালৰ পৰা এই বোলছবিখন চলিব বুলি আশা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ধন্যবাদ অ'কে দেন আমাৰ চেল্ফি বয় এইটো বাহু দাঙি নেকি বাই বাই টাটা চেল্ফি নে কি ন টাটা